বা আপোনাৰ ভাল লগা কামটোৰ পৰা ৰৈ গৈছে নেকি? হৈছেনে আপোনাৰ লগত এনেকুৱা? কেতিয়া হৈছে বাৰু? বা কিয় হৈছে? কিয় হৈছে মনত পেলাওকচোন। নিশ্চয় আমি বসবাস কৰা এই সমাজখনৰ কথা চিন্তা কৰি কেতিয়াবা আমি আমাৰ ভাল লগা কামটোৰ পৰা ৰৈ যাব লগা হয়। এটা কথা নিশ্চিত, আমি মানুহ যেতিয়া আমি এখন সমাজৰ অংশ, আমি সমাজত বসবাস কৰোঁ, আমি সমাজৰ নীতি নিয়ম মানি চলাটো আমাৰ কাৰণে অত্যন্তই দৰকাৰী, আমি মানি চলিবই লাগিব। কিন্তু এনেকুৱাওতো হ'ব নোৱাৰে যে আমি আমাৰ ভাল লগা কিবা কাম সমাজখনৰ কাৰণে আমি নকৰাকৈ থাকিম বা ৰখাই দিম। এনেকুৱা কেতিয়াও হ'ব নোৱাৰে। যদি কৰিছে সেইটো আপুনি ভুল কৰিছে, সমাজখনে ভুল কৰা নাই। আপোনাৰ ভাল লগা কামটোৰ পৰা যদি আপুনি নিজে ৰৈ গৈছে সমাজৰ কথা ভাবি, সেইটো আপোনাৰ ভুল। আৰু যদি তেনেকুৱা ভুল কৰিছে, নকৰিব। কাৰণ আমি এনেকুৱা এখন সমাজত বসবাস কৰিছোঁ যিখন সমাজে আমাৰ ভাল কামৰ প্ৰশংসা কেতিয়াও কৰিব নাজানে। কিন্তু আপুনি এটা সৰু ভুল কৰকচোন, সেই ভুলটো চতুৰ্দিশে বিয়পাই কিন্তু আপোনাক সমালোচনা কৰিব ঠিকেই জানে।